নমস্কাৰ বন্ধুসকল আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ মই কুলদীপ আৰু আপোনালোকে চাই আছে অসমীয়া টেকনিক্যাল ইউটিউব চেনেল শিকো আহক সো ফ্ৰেন্ডছ আজি আকৌ এটা নতুন টিউটোৰিয়েল আপোনালোকৰ বাবে লৈ আহিছোঁ মই আগতে কৈ থৈ দিছিলোঁ আপোনাক যে পেজ মেকাৰ শিকোৱা হোৱাৰ পিছতে আমি মাইক্ৰসফট অফিস শিকিম মাইক্ৰসফট অফিসত আপোনাৰ মই শিকাম আপোনাক মাইক্ৰসফট অফিস ওয়াৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট সো আজিৰ ভিডিঅ'টোত মই আপোনাক শিকাম মাইক্ৰসফট ওয়াৰ্ড তাৰ পিছত মই ক্ৰমান্বয়ে আপোনাক এক্সেল আৰু পাৱাৰ পইণ্টটো শিকাম যেতিয়া এমএছ ওয়াৰ্ডৰ টপিকবিলাক শেষ হ'ব এমএছ ওয়াৰ্ডৰ লেসনবিলাক শেষ হোৱাৰ পিছতে মই আপোনাক বাকি এক্সেল আৰু পাৱাৰ পইণ্ট শিকাম একেবাৰে বেসিকৰ পৰা এডভান্স লেভেললৈকে আপুনি শিকিব পাৰিব এই ভিডিঅ'বোৰ কন্টিনিউয়াছলি যদি আপুনি চাই যায় গতিকে ফ্ৰেন্ডছ আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো অতি সুন্দৰ সুন্দৰ ভিডিঅ' আহি আছে আৰু গোটেইবিলাক ভিডিঅ' আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব কিয়নো মই সকলোবোৰ টপিক আপোনাৰ যিমান সহজকৈ পাৰো সিমান সহজকৈ মই আপোনাক A to Z ইন ডিটেইল ইন ডেপথ মই আপোনাক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম গতিকে আহক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ সো মাইক্ৰসফট অফিস ওয়াৰ্ড যদি আমি শিকিব লগা হয় প্ৰথমতে আমি মাইক্ৰসফট অফিস ওয়াৰ্ডৰ ইন্টাৰফেসটো আপুনি চিনি পাব লাগিব মাইক্ৰসফট অফিস ওয়াৰ্ডত কি কাম কৰিব পৰা যায় তাত কি ফাংচনছ বিলাক ব্যৱহাৰ হয় মেনু বিলাকৰ কোনটো মেনুত কি অপচন থাকে হেবিলাক কি কামত ব্যৱহাৰ হয় এই গোটেইখিনি বস্তু আপুনি এফালৰ পৰা জানিব লাগিব গতিকে এয়া মই মাইক্ৰসফট অফিস ওয়াৰ্ড 2013 ভাৰ্জনটো ওপেন কৰি থৈছো আৰু ইয়াত মই কিছুমান স্যাম্পল হিচাপে আখৰ লৈ লৈছো এই আখৰবিলাকৰ মাজেৰে মই আপোনাক শিকাই যাম এফালৰ পৰা কেনেকে কি কাম কৰা যায় এতিয়া চাওক প্ৰথমতে ইয়াতে দেখি পাব আপুনি ফাইল বুলি এটা মেনু দেখিছে ফাইল মেনুত গলে আপুনি কি পাব সেইখিনি মই আপোনাক দেখাই আছো তাৰ আগতে আপুনি অলপ জানি থওক ইন্টাৰফেসটোৰ কথা যে এইখিনি কোৱা যায় মেনু বাৰ ঠিক আছে ফাইল তাৰপিছত হোম আছে ইনসাৰ্ট আছে ডিজাইন আছে পেজ লেআউট আছে এইবিলাকক কোৱা যায় আপোনাৰ মেনু বাৰ ঠিক আছে তো এই মেনু বাৰ বিলাকৰ ভিতৰত আৰু বহুত ধৰণৰ সাব মেনু বা আপোনাৰ ড্ৰপ ডাউন মেনু অপচন বিলাক আছে সেইবিলাকৰ বিষয়েও আমি লাহে গোটেইবিলাক প্ৰত্যেকটো লেসনতে আমি সেইবিলাক কভাৰ কৰিম গতিকে আমি প্ৰথমৰ পৰা এফালৰ পৰা চাই যাওঁ তো প্ৰথমতে চাও আমি ফাইল মেনুত কি আছে আমাৰ ফাইল মেনুত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াতে আছে নিউ ওপেন সেভ এজ প্ৰিন্ট শেয়াৰ এক্সপোৰ্ট ক্লোজ একাউন্ট আৰু অপচন এই গোটেইবিলাকৰে বেলেগ কাম আছে গতিকে প্ৰথম অৱস্থাত নিউটো আমি কি কামত ব্যৱহাৰ কৰো নিউটো আমাক দৰকাৰ হয় যদি আমি এটা ফাইল মাইক্ৰসফট ওয়াৰ্ডত নতুনকৈ ক্ৰিয়েট কৰিব লগা হয় সো মই দেখাই আছো আপোনাক ফাইলত গৈ নিউত যেতিয়া ক্লিক কৰিম নিউত ক্লিক কৰাৰ লগে লগে মাইক্ৰসফট অফিস ওয়াৰ্ডৰ যিবিলাক নতুন ভাৰ্জন আছে তাত এনেকুৱা ধৰণে আপোনাক এখন ইন্টাৰফেস দেখা দিয়ে এইখনত আপোনাৰ ইয়াতে চাওক ব্ল্যাঙ্ক ডকুমেন্ট আছে আৰু ইয়াতে কিছুমান স্যাম্পল ডকুমেন্ট আছে যদি আপোনাক এটা ব্ল্যাঙ্ক ডকুমেন্ট লাগে আপুনি তাত নিজে কিবা ক্ৰিয়েট কৰিব আখৰ লিখিব বা টেবুল বনাব যিকোনো ধৰণৰ কিবা কাম কৰিব তেতিয়া হলে আপুনি ব্ল্যাঙ্ক ডকুমেন্টত ক্লিক কৰিব লাগিব আৰু যদি আপোনাক প্ৰিসেট লাগে মানে অলৰেডি বনাই থোৱা কিবা যদি স্যাম্পল লাগে সেই স্যাম্পলৰ ওপৰত আপুনি ৰিৰাইট কৰিব তেতিয়া হলে আপুনি এনেকুৱা ধৰণৰ পেজ বিলাক ল'ব পাৰে এইবিলাক অলৰেডি বনাই থোৱা আছে এইবিলাক টেমপ্লেট হয় সো আমি কি কৰিম এটা নতুন ফাইল ক্ৰিয়েট কৰিম নতুন ফাইল ক্ৰিয়েট কৰিবৰ কাৰণে ইয়াতে ক্লিক কৰি দিলে এটা ব্ল্যাঙ্ক ডকুমেন্ট ক্ৰিয়েট হ'ব ইয়াত মই ক্লিক কৰি দিলো এয়া চাওক এটা নতুন ফাইল ক্ৰিয়েট হৈ গৈছে ঠিক আছে তো ফাইল নিউত গৈ আমি এটা নতুন ফাইল ক্ৰিয়েট কৰিব পাৰো আৰু ফাইল নিউ ক্ৰিয়েট কৰিবৰ কাৰণে শৰ্টকাট বুটামো আছে সেইটো হৈছে আপোনাৰ Ctrl+N Ctrl+N এইটো Ctrl+N টিপিলেও আপোনাৰ কি হয় এটা নতুন ফাইল ক্ৰিয়েট হয় এয়া চাওক মই টিপি দিছো Ctrl+N দিয়াৰ লগে চাওক এটা নতুন ডকুমেন্ট ক্ৰিয়েট হৈ গৈছে তো এইটো মই এতিয়া ক্লোজ কৰি দিছো এইটো ফাইলত আহিছো আকৌ নেক্সট আছে আমাৰ কি ফাইল মেনুত ওপেনত কি কৰিব পাৰো আমি ওপেনত যেতিয়া ক্লিক কৰিম আপুনি অলৰেডি কম্পিউটাৰত সেভ কৰি থোৱা আগতে বনাই থোৱা কিবা ফাইল যদি আছিল মাইক্ৰসফট ওয়াৰ্ডত বনোৱা ফাইল সেইটো আপুনি ইয়াতে ওপেন কৰিব পাৰে সেইটো আপোনাৰ কোড থাকিব পাৰে সেইটো আপুনি নিজে চাই ল'ব লাগিব তো ইয়াতে চাওক
কম্পিউটাৰ বুলি এটা অপশ্যন দেখাই আছে কম্পিউটাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কম্পিউটাৰৰ গোটেইকেইটা ড্ৰাইভ ইয়াতে এনেকৈ শ্ব' কৰিব লোকেশ্যনবিলাক শ্ব' কৰিব ক'ত ক'ত আমি ফাইলবিলাক সচৰাচৰ ৰাখিব পাৰোঁ আমি ফাইল ডেস্কটপত ৰাখিব পাৰোঁ তাৰপিছত আমি আপোনাৰ অফিচিয়েলত ৰাখিব পাৰোঁ ঠিক আছে তাৰপিছত আপোনাৰ ড্ৰাইভবিলাকত ৰাখিব পাৰোঁ ডাউনলোডছত থাকিব পাৰে ডকুমেণ্টছত থাকিব পাৰে ইয়াতে ব্ৰাউজ বুলি এটা অপশ্যন আছে ব্ৰাউজত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ এখন উইণ্ড' খোলা যাব ইয়াতে আপুনি যিকোনো ঠাইৰ পৰা আপুনি বাছি উলিয়াব পাৰে কম্পিউটাৰৰ আপোনাৰ কোনখিনি ঠাইত আপোনাৰ ফাইলটো ছেভ হৈ আছিলে অপেন কৰিবৰ কাৰণে আপুনি এনেকৈ বাছি উলিয়াব পাৰে তো মই যদি আপোনাৰ বিচাৰি যাওঁ ডেস্কটপত যদি ক্লিক কৰোঁ ডেস্কটপত এতিয়া এটাও মোৰ ফাইল নাই গতিকে নেক্সট মই দিছ পিচি বুলি ইয়াতে আছে এইটো মাই কম্পিউটাৰ হয় ইয়াতে যদি ক্লিক কৰোঁ মই এইবিলাক দেখাব ইয়াতে এই ড্ৰাইভ কেইটা দেখাব চি ডি এইবিলাকতো আপুনি গমেই পায় যদি কম্পিউটাৰ চলাই আছে তো এই ড্ৰাইভ কেইটা আপোনাক দেখাব এই ড্ৰাইভ কেইটাৰ কোনটোৰ ভিতৰত আপোনাৰ ফাইল আছে সেই ফাইলটো অপেন কৰিব পাৰিব আপুনি এনেধৰণে আপুনি এটা ফাইল অপেন কৰিব পাৰে নেক্সট আপোনাৰ কি আছে ছেভ বুটামটো আমি কি কামত ব্যৱহাৰ কৰোঁ সাপোজ আমি এই ফাইলটো এই যে টেক্সটখিনি যে লিখিছোঁ আমি এই ফাইলটো আমি ছেভ কৰিব লাগে তেতিয়া আমি কি কৰিম ফাইলত গৈ ছেভত ক্লিক কৰি দিম ছেভত ক্লিক কৰাৰ লগে লগে আকৌ আগৰ নিচিনাকৈ অপশ্যন আহিছে ইয়াতে কম্পিউটাৰ বুলি যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিয়ক দিয়াৰ পিছত আপোনাৰ কম্পিউটাৰৰ ভিতৰৰ লোকেশ্যনবিলাক ইয়াত দেখুৱাব ক'ত ক'ত আপুনি ছেভ কৰিব বিচাৰে যদি আপুনি ডেস্কটপত ছেভ কৰিব বিচাৰে ডেস্কটপ ছিলেক্ট কৰি দিয়ক নহ'লে আপুনি যদি ব্ৰাউজ কৰি বিচাৰিব খোজে যে ক'ত ছেভ কৰিব ইয়াতে ব্ৰাউজত ক্লিক কৰি দিয়ক দিয়াৰ পিছত ইয়াতে আপোনাৰ লোকেশ্যনবিলাক এনেকৈ দেখুৱাব যদি আপুনি ডেস্কটপত ছেভ কৰে ডেস্কটপ ছিলেক্ট কৰি দিয়ক ফাইল নেমটো সি বাই ডিফল্ট কিবা এটা লয় যদি আপুনি নিজে ফাইল নেম দিব বিচাৰিছে তেতিয়াহ'লে নিজে এটা ফাইল নেম দিব পাৰে যেনে ধৰক মাই ফাইল বুলি এটা মই ফাইল নেম দিলোঁ দি ইয়াতে মই ছেভত ক্লিক কৰি দিলোঁ সদায় ফাইল ছেভ কৰোঁতে এটা কথা আপুনি মনত ৰাখিব সেই ফাইলটো আপুনি ক'ত ছেভ কৰিছে লোকেশ্যনটো আপুনি এবাৰ ভালকৈ চাই ল'ব ছেভত ক্লিক কৰাৰ আগতে নহ'লে আপুনি ফাইলটো কেতিয়াও বিচাৰি নাপায় ক'ত ছেভ কৰিছিলে সেই লোকেশ্যনটো আপুনি এবাৰ ভালদৰে চাই ল'ব তো মই ডেস্কটপত ছিলেক্ট কৰি থৈছোঁ ফাইল নেম দিছোঁ আৰু আপোনাৰ ৱৰ্ডৰ যিটো বাই ডিফল্ট টাইপ হয় ৱৰ্ড ডকুমেণ্ট টাইপ তো সেই টাইপটো সি অট'মেটিকেলি লয়ে তাৰপিছত আপুনি ছেভত ক্লিক কৰি দিয়ক এই ফাইলটো ছেভ হৈ গ'ল মই অলপ আগতে দেখুৱাৰ দৰে আপোনাক ফাইল এটা অপেন কেনেকৈ কৰে এতিয়া মই দেখাই আছোঁ আপোনাক ফাইলটো এয়া অপেনত যদি মই ক্লিক কৰোঁ কম্পিউটাৰত গ'লোঁ ব্ৰাউজত গ'লোঁ যোৱাৰ পিছত ইয়াতে মই ডেস্কটপ ছিলেক্ট কৰিলোঁ এই মাত্ৰ মই ডেস্কটপত এটা ফাইল ছেভ কৰিছিলোঁ এই ফাইলটো মই ডাঙৰ কৰি দেখাই দিছোঁ অকণমান এইটো ফাইল মাই ফাইল এইটো যদি মই অপেন কৰিব লাগে ইয়াত ছিলেক্ট কৰি মই অপেনত ক্লিক কৰি দিলোঁ এয়া চাওক ফাইলটো অপেন হৈ গ'ল ঠিক তেনেকৈ অপেন নিউ আৰু ছেভ বুটামকেইটাৰ কাম হৈছে তেনেকুৱা ধৰণৰ আৰু এইকেইটাৰ সকলোৰে শ্বৰ্টকাট আছে যেনেকৈ আপোনাৰ কণ্ট্ৰল এনটো টিপিলে আপোনাৰ ফাইল এটা নতুনকৈ ক্ৰিয়েট হয় ঠিক তেনেকৈ আপোনাৰ কণ্ট্ৰল অ' টিপিলে আপোনাৰ ফাইল এটা অপেন হয় আপোনাৰ ছেভ কৰি থোৱা ঠাইৰ পৰা ফাইল এটা অপেন কৰিবৰ কাৰণে আপুনি কণ্ট্ৰল অ' টিপিব লাগে শ্বৰ্টকাট হিচাপে আৰু নেক্সট কণ্ট্ৰল এছ টিপিব পাৰে আপুনি ছেভৰ কাৰণে কণ্ট্ৰল এছ টিপিলে আপোনাৰ মই অলপ আগতে এই ফাইলটো যেনেকৈ ছেভ কৰি দেখুৱালোঁ ঠিক তেনেকৈ আপোনাৰ ছেভ এজ ডায়লগ বক্সখন আহি যাব এতিয়া চাওক তাৰ পিছত আমাৰ ফাইল মেনুত কি অপশ্যন আছে ফাইল মেনুত আছে আমাৰ ছেভ এজ আৰু ছেভৰ মাজত ডিফাৰেঞ্চটো কি মই আপোনাক এতিয়া বুজাই দি আছোঁ তো এতিয়া চাওক এই ফাইলটোত মই যদি কিবা আৰু লিখোঁ আৰু যদি মই কিবা অলপমান লিখোঁ ইয়াতে লিখি যদি মই ইয়াতে সেইখিনি লাষ্টত লিখাখিনি যদি মই ছেভ কৰিব বিচাৰোঁ তেতিয়া মই ছেভত ক্লিক কৰি দিলেই হৈ গ'ল সি একেটা ফাইলতে গৈ আগৰ ঠাইতে গৈ ছেভ হৈ থাকিব মানে ডেস্কটপৰ এই যিটো ফাইল এই ফাইলটোতেই সেই বস্তুখিনিও সোমাই থাকি গ'ল লাষ্টত যিখিনি মই লিখিলোঁ তো এটা ফাইলত আপুনি কণ্টিনিউৱাছ যদি কিবা কিবি এডিট কৰি থাকে সেই গোটেইখিনি বস্তু যদি আপুনি একেৰাহে ছেভ কৰি গৈ থাকিব বিচাৰে একেটা ফাইলৰ ভিতৰতে তেতিয়াহ'লে আপোনাৰ ছেভ বা কণ্ট্ৰল এছটো টিপি গৈ থাকিলেই হয় কিন্তু ছেভ এজটো কি কামত ব্যৱহাৰ হয় ছেভ এজটো একচুৱেলি বহুতেই ইগনোৰ কৰি থয় বহুতেই ইউজ নকৰে বহুতে নাজানিবও পাৰে কিন্তু আজি মই ক্লিয়াৰ কৰি আপোনাক বুজাই দিছোঁ যদি আপুনি বেছিক লেভেলৰ পৰা শিকি আছে ইয়াতে ফাইলত গৈ মই ছেভ এজত যেতিয়া মই ক্লিক কৰিম এতিয়া কি হ'ব
আমাক নতুনকৈ আকৌ এবাৰ সেভ কৰিবলৈ কম্পিউটাৰে লোকেশন বিচাৰিব ঠিক আছে বা ফাইল নেমটো চেঞ্জ কৰাৰ কাৰণে আমি অপচন পাম ইয়াতে অকল যদি সেভত ক্লিক কৰি দিয়ে তেতিয়াহলে হি আগৰ ঠাইতে সেভ হৈ থাকিব যদি আমি সেই ফাইলটোকে আকৌ আমি বেলেগ এটা নাম দি আমি যদি সেভ কৰিব বিচাৰো ডুপ্লিকেট এটা কপি বনাই সেভ কৰিব বিচাৰো তেতিয়াহলে মই ডেস্কটপতে ইয়াক যদি মই আকৌ আপোনাৰ মাই ফাইল নেম 2 ঠিক আছে আগৰটো মাই ফাইল আছিল এবাৰ মই ফাইল নেমটো চেঞ্জ কৰি দিলো দি মই ইয়াতে সেভ কৰি দিলো এতিয়া চাওক মই আপোনাক ডেস্কটপত দেখাই আছো এটো মিনিমাইজ কৰি এয়া চাওক মাই ফাইল 2 ইয়াতে আহি গল সেম বস্তুৱে আছে কিন্তু ফাইল নেম বেলেগ বেলেগ তো সেভ এজৰ কাম হৈছে হেতু তাৰ পিছত নেক্সট আমাৰ কি অপচন আছে প্ৰিন্ট যেতিয়া আপুনি এই ডকুমেন্টটো প্ৰিন্ট কৰিব বিচাৰে ইয়াত যিখিনি লিখা হৈছে এই ডকুমেন্টখিনি যদি আপুনি প্ৰিন্ট কৰিব বিচাৰে হেতু কেনেকৈ কৰিব হেতু কৰিবৰ কাৰণে আপোনাৰ ইয়াত গৈ প্ৰিন্ট অপচনত ক্লিক কৰি দিলে আপোনাৰ ফাইলটো প্ৰিন্ট হ'ব প্ৰিন্ট হোৱাৰ আগতে আপোনাৰ কিছুমান সেটিং থাকে সেইখিনি মই আপোনাক দেখাই আছো কি কি কৰিব লাগে আৰু প্ৰিন্ট অপচনটো আপোনাৰ কন্ট্ৰোল পি টিপিলেও আহে যেতিয়া মই প্ৰিন্টত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে প্ৰিন্ট অপচনটো আহি গল আৰু তাৰ পিছত ইয়াতে চাওক আপোনাৰ বৰ্তমান কি প্ৰিন্টাৰ সিলেক্ট হৈ আছে যদি আপোনাৰ কম্পিউটাৰত কোনো প্ৰিন্টাৰ ইনষ্টল হৈ থকা নাই তেতিয়া আপোনাক মাইক্ৰসফট ওয়াৰ্ডৰ বাই ডিফল্ট হিচাপে কিবা এটা প্ৰিন্টাৰ আপোনাক দেখাব পাৰে তাৰ বাহিৰে আপোনাৰ একো প্ৰিন্টাৰ শো নকৰে যদি আপুনি এনেকুৱা ধৰণৰ মই যেনেকৈ ইনষ্টল কৰি থৈছো ইয়াতে মই এইটো প্ৰিন্টাৰ ইউজ কৰি আছো প্ৰিন্ট কৰিবৰ কাৰণে A4 সাইজ বা লেটাৰ সাইজ লিগেল সাইজ এইটো প্ৰিন্টাৰ প্ৰিন্ট হয় তো HP LaserJet 1020 এইটো মই সিলেক্ট কৰি দিলো দিয়াৰ পিছত ইয়াতে আৰু কি কি অপচন আছে সেইবিলাক আপুনি চাব লাগিব ইয়াতে যদি মোৰ পেজ বহুত থাকে এতিয়া এটা পেজ শো কৰা আছে ইয়াতে সাপোজ মোৰ ইয়াতে 10টা পেজ আছে এই ফাইলটোত তো 10টা পেজ যদি মই প্ৰিন্ট দিব লাগে ইয়াতে মই 1 লিখি ড্যাশ এডাল লিখি মই 10 ইয়াতে প্ৰেছ কৰি দিম ঠিক আছে 10 লিখি প্ৰিন্ট অপচনত গৈ মই ক্লিক কৰি দিম তেতিয়া কি হ'ব 1 ৰ পৰা 10 লৈকে যিমানটা পেজ আছে গোটেইটা প্ৰিন্ট হ'ব যদি মই 1 ৰ পৰা 2 লৈকে প্ৰিন্ট কৰিব লাগে 1 ৰ পিছত মই ইয়াতে 2 লিখি প্ৰিন্টত ক্লিক কৰি দিম হেতু প্ৰিন্ট হৈ যাব তাৰ আগতে আপুনি আৰু এটা বস্তু চাই ল'ব লাগিব ফাইল সেটআপটো চাই ল'ব লাগিব যে প্ৰিন্টাৰত কি পেপাৰ দিয়া আছে আপোনাৰ A4 দিয়া আছে নে লেটাৰ দিয়া আছে নে লিগেল দিয়া আছে ইয়াতে আপোনাৰ বাই ডিফল্ট কিছুমান পেপাৰ সাইজ ইয়াতে দিয়া থাকে যিবিলাক আমাৰ সচৰাচৰ ব্যৱহাৰ হৈ থাকে তো আমি সচৰাচৰ বেছিভাগ ব্যৱহাৰ কৰো A4 আৰু লেটাৰ সাইজ গতিকে ইয়াতে আপুনি A4 সিলেক্ট কৰি দিয়ক আৰু তাৰ পিছত আৰু কিবা কিবি অপচন আছে এইবিলাক আপুনি এনেকৈ চাব পাৰে ইয়াতে আপুনি সাপোজ কোনটো পেজ প্ৰিন্ট দিব ইয়াতে আপুনি লিখি দিব পাৰে আৰু মাৰ্জিন এটো হল আপোনাৰ মাৰ্জিনটো চাওক আপোনাৰ নরমাল মাৰ্জিন আছে ন্যাৰো মাৰ্জিন আছে মানে সাইডত কিমানখিনি ঠাই আপোনাৰ প্ৰিন্ট নোহোৱাকে থাকিব পেপাৰখনৰ সেইটো আপুনি ইয়াতে চাব লাগিব তো এইটো প্ৰিন্ট দিয়াৰ আগতে একচুয়ালি সেটআপ কৰিব লাগে তথাপিতো প্ৰিন্ট দিয়াৰ সময়টো এইটো সেটআপ কৰিব পৰা যায় তাৰ পিছত আপুনি কি কৰিব লাগিব গোটেইখিনি সেটআপ হৈ যোৱাৰ পিছত প্ৰিন্ট অপচনত ক্লিক কৰি দিলে প্ৰিন্ট হৈ যাব তাৰ আগতে আপুনি চাব লাগিব ইয়াতে কপিজ বুলি এটা অপচন আছে কপিজত আপুনি কিমানটা কপি লাগে যদি এটা লাগে 1 এ থাকিব যদি 10টা কপি লাগে ইয়াতে 10 লিখি দিয়ক দি প্ৰিন্টত ক্লিক কৰি দিয়ক তেতিয়া আপোনাৰ এই যেটো পেজ দেখি আছে এই পেজটো আপোনাৰ 10টা কপি প্ৰিন্ট হৈ যাব তো এইটো হৈছে প্ৰিন্ট অপচন নেক্সট আমাৰ কি আছে যদি এই ফাইলটো আমি শেয়াৰ কৰিব বিচাৰো ফাইলত গলো ইয়াতে শেয়াৰত ক্লিক কৰিলো ইয়াৰ পৰা আমি ডাইৰেক্ট ইমেইল কৰিব পাৰো ইমেইল কৰিব লাগিলে ইয়াতে ইমেইলত ক্লিক কৰি আমি ইমেইল কৰিব পাৰো গতিকে এটো ইমান বেছি ইম্পৰ্টেন্ট নহয় আমাৰ বেছি ইম্পৰ্টেন্ট আছিল প্ৰিন্ট ফাইল নিউ ওপেন সেভ সেভ এজ এইকেইটা আমাৰ বহুতে বেছি ইম্পৰ্টেন্ট তাৰ পিছত নেক্সট ইয়াৰে ইম্পৰ্টেন্ট মেনুটো হৈছে আপোনাৰ এক্সপোৰ্ট মানে কি চাব আপুনি যদি আপোনাৰ এই ফাইলটো আপোনাক পিডিএফত লাগে পিডিএফ ফৰমেটত লাগে বা জেপিজে ফৰমেটত লাগে বা তেনেকুৱা কিবা বেলেগ ফৰমেটত লাগে ওয়াৰ্ডৰ পৰা গৈ তেতিয়া আপুনি সেই ফাইলটো সেই ফৰমেটলৈকে আপুনি এক্সপোৰ্ট কৰিব পাৰে তো এক্সপোৰ্ট কেনেকৈ কৰে আপোনাক মই দেখাই আছো ইয়াতে ফাইলত ক্লিক কৰিলো মই এক্সপোৰ্টত ক্লিক কৰিলো এক্সপোৰ্টত ক্লিক কৰাৰ পিছত ইয়াতে কি অপচন আছে আপোনাৰ ক্ৰিয়েট PDF/XPS ডকুমেন্ট XPS এটা এনেকুৱাই হয় PDF ৰ দৰে গতিকে তাত আপুনি এডিট কৰিব নোৱাৰে XPS এবাৰ হৈ যোৱাৰ পিছত যেনেকৈ PDF এবাৰ হৈ যোৱাৰ পিছত তাক এডিট কৰিব নোৱাৰে এডিট কৰিব পাৰে আপুনি PDF এডিটৰ যদি কিবা এক্সট্ৰা সফটওয়্যাৰ ব্যৱহাৰ কৰে তেতিয়াহে আপুনি
PDF ফাইল এটা এডিট কৰিব পাৰিব নহলে হেতু আপোনাৰ পোৰ্টেবল ডকুমেন্ট ফাইল হৈ থাকিব যাক আপুনি ৰিড কৰিব পাৰিব তাৰ ওপৰত ৰিৰাইট কৰিব নোৱাৰে ঠিক আছে তো এই ফাইলটো মই যদি PDF লৈকে কনভাৰ্ট কৰিব বিচাৰো তেতিয়ালে মই ইয়াতে ক্লিক কৰি দিম দিয়াৰ লগে লগে এনেকৈ এখন ডায়লগ বক্স আহিব এতিয়া আপুনি লোকেশন চাব লাগিব ইয়াতে মই ডেস্কটপ দি দিলো ফাইল নেমটো এইটোই থাকিল আৰু ইয়াতে আপোনাৰ ফৰমেট কি আছে তাত অবলিক দি লিখা আছিল যে PDF বা XPS ডকুমেন্ট তো আপুনি কোনটো বিচাৰে PDF কৰিব বিচাৰে তো PDF ত ক্লিক কৰি দিয়ক তাৰ পিছত আপুনি ইয়াতে ক্লিক কৰি দিয়ক এতিয়া চাওক এই ডকুমেন্টটো আপোনাৰ এটা PDF লৈ কনভাৰ্ট হৈ গল Microsoft Office Word ৰ ফাইল এটা এটো ফাইল মই আপোনাক দেখাই আছো মই কোড সেভ কৰিছিলো ফাইলটো এটো মই মিনিমাইজ কৰি লৈছো এয়া চাওক PDF ফাইল my file 2 এই ফাইলটোক মই PDF লৈকে কনভাৰ্ট কৰি দিলো মানে এক্সপোৰ্ট কৰি উলিয়ালো নেক্সট আমাৰ কি আছে নেক্সট ফাইল মেনুত আমাক আৰু বিশেষ লাগা বস্তু নাই আমি সচৰাচৰ এইখিনি জানিলেই হ'ব বেসিক লেভেলত তাৰ পিছত আপোনাক মই এডভান্স লেভেলত আৰু কিবা কিবি আছে অপচনত গৈ হেবিলাক আছে এইবিলাক মই নেক্সট লেসন বিলাক আপোনাক দেখুৱাম তো ফাইল মেনুত আপোনাৰ সচৰাচৰ একেবাৰে ইম্পৰ্টেন্ট লগা মেনুখিনি হল এইখিনিয়ে এতিয়া চাওক এতিয়া আপুনি হোমত চাওক ইনসার্ট আছে হোম আছে তো প্ৰথমতে আমি হোমটো চাই লওঁ হোমৰ ভিতৰত এই যিমানখিনি আপোনাৰ অপচন আছে এইখিনি কি কামত ব্যৱহাৰ হয় তো আজি আমি এইখিনি বস্তু আলোচনা কৰো এতিয়া চাওক মই অকমান আখৰ ইয়াতে সিলেক্ট কৰি লৈছো ইয়াতে চাওক কাট আছে কপি আছে পেস্ট আছে তো এইকেইটাৰ কাম কি সাপোজ মোক এই সিলেক্ট কৰা লাইনটো মই কপি কৰিব লাগে ইয়াতে কপি অপচনত ক্লিক কৰি দিলো এতিয়া এই লাইনটো কপি হৈ গল আৰু তাত ক্লিক নকৰি আপুনি কন্ট্ৰোল সি টিপিব পাৰে কন্ট্ৰোল সি টিপিলেও এটো কপি হৈ যায় এতিয়া আমি ওপৰৰ পৰা কপি কৰা লাইনটো যদি আমি ইয়াতে পেস্ট কৰিব লগা হয় তেতিয়া কি কৰিম মই ইয়াতে পেস্ট বুলি যেটো বুটাম আছে সেইটো বুটামত মই ক্লিক কৰি দিলে ওপৰৰ পৰা কপি কৰা লাইনটো ইয়াতে পেস্ট হৈ যাব আৰু যদি মই তাত যাব নিবিচাৰো শৰ্টকাট ইউজ কৰিব বিচাৰো তেতিয়া হলে মই কন্ট্ৰোলটো ধৰি ভি টিপি দিলে ইয়াতে সেই লাইনটো পেস্ট হৈ যাব আৰু এবাৰ দুবাৰ নহয় আমি যিমান বাৰ ভি টিপিম সিমান বাৰে সেই লাইনটো ইয়াতে পেস্ট হৈ যাব এতিয়া চাওক কপি আৰু পেস্টটো আপুনি বুজি পালে নেক্সট চাওক ইয়াতে আপোনাৰ কাট বুলি এটা বুটাম আছে তো কাট বুটামটোৰ কাম কি হৈছে মই আপোনাক দেখাই আছো ধৰি লওক আপুনি এই তিনিটা লাইন আপুনি ইয়াৰ পৰা উঠাই নিব লাগে কাট কৰি নিব লাগে ইয়াৰ পৰা উঠাই নি আমি বেলেগ ঠাইত বহাব লাগে হেতু কেনেকৈ কৰিম এসা ইয়াতে কাট বুলি বুটামটো আছে ইয়াতে আপুনি ক্লিক কৰি দিয়ক দিয়াৰ লগে লগে সেই তিনিটা লাইন আপোনাৰ ইয়াৰ পৰা কাট হৈ গল মানে ডিলিট হৈ যোৱা নাই তাৰ পৰা কাট হৈ কপি হৈছে এতিয়া সাপোজ সেই লাইন কেটা আমাক এইখিনি ঠাইত লাগে কাৰ্সৰডাল য'ত ৰাখিছো এইখিনি ঠাইত লাগে এতিয়া আমি কি কৰিম ইয়াতে পেষ্টত ক্লিক কৰি দিম দিয়াৰ লগে লগে সেই ওপৰৰ লাইন কেটা আমাৰ কাট হৈ আহি তলত পেষ্ট হৈ গল তো হেতুৰ কাৰণে আমি কি কৰিব পাৰো কাট কৰিবৰ কাৰণে কন্ট্ৰোল এক্স টিপিব পাৰো কন্ট্ৰোল এক্স শৰ্টকাটটো হৈছে আপোনাৰ কাট কৰিবৰ কাৰণে আৰু কন্ট্ৰোল ভি হৈছে পেষ্ট কৰিবৰ কাৰণে তো কাট কপি পেষ্ট এই তিনিটা মেনুৰ কাম আপুনি বুজি পাই গল নেক্সট আমাৰ কি আছে যদি আপুনি এই গুটেই গিটা আখৰৰ ফন্টটো চেঞ্জ কৰিব বিচাৰে ইয়াতে চাওক এইবিলাক আপোনাৰ ফন্ট আছে এইবিলাক হল আপোনাৰ ফন্ট ষ্টাইল বিলাক যদি আপুনি এনেকৈ চেঞ্জ কৰিব বিচাৰে ইয়াতে আপুনি এই ফন্ট বিলাক এনেকৈ চেঞ্জ কৰিব পাৰে এইবিলাক ফন্ট ষ্টাইল ঠিক আছে সাপোজ মই এইটো সিলেক্ট কৰি দিলো দিয়াৰ লগে লগে কি হল এই আখৰ গিটা এইটো ডিজাইনৰ হৈ গল এনেকৈ আপোনাৰ কম্পিউটাৰত বিভিন্ন ধৰণৰ ফন্ট থাকে আৰু হেতু আপুনি এনেকৈ চেঞ্জ কৰিব পাৰে আৰু কম্পিউটাৰত বাই ডিফল্ট থকাৰ উপৰি আপুনি কিছুমান ফন্ট ডাউনলোড কৰি ইনষ্টলও কৰি লব পাৰে তো হেইবিলাক কেনেকৈ কৰা যায় আমি পিছলৈকে আলোচনা কৰিম নেক্সট চাওক এই আখৰ গিটা সাপোজ মোক অকমান ডাঙৰ কৰিব লাগে কেনেকৈ ডাঙৰ কৰিম এইটো চাওক টেক্সট সাইজ ইয়াতে এনেকৈ সাইজ বিলাক আছে 10 12 14 16 এনেকৈ আপোনাৰ যিমান ইচ্ছা হিমান আপুনি এনেকৈ ডাঙৰ কৰিব পাৰে এইগিটা আপোনাৰ আখৰ ডাঙৰ সৰু কৰিবৰ কাৰণে এই মেনুটো ব্যৱহাৰ কৰা যায় তাৰ পিছত আপোনাৰ তাৰ কাষতে আছে এইটো দেখিছে এইটো টিপিলে আপোনাৰ আখৰ বিলাক ডাঙৰ হৈ যাব এটা স্টেপ ডাঙৰ হ'ব সাপোজ আপোনাৰ এটা 14 আছে তাৰ পিছত দুটা স্টেপ আকৌ ডাঙৰ হৈ যাব 16 তাৰ পিছত আৰু দুটা স্টেপ ডাঙৰ কৰিব লাগে এনেকৈ তাৰ পিছত আপোনাৰ আকৌ সৰু কৰিব লাগিলে তাৰ কাখৰটো টিপিলে হ'ল এইটো এনেকৈ আপোনাৰ আখৰ গিটা সৰু হৈ যাব এতিয়া মই ফন্ট আকৌ চেঞ্জ কৰিম এইগিটা মই সাপোজ
এৰিয়েল দিম মই ARIAL ইয়াতে মই লিখি এণ্টাৰ প্ৰেছ কৰি দিলোঁ এই আখৰকেইটা আপোনাৰ চেঞ্জ হৈ গ'ল তো এনেকৈ আপুনি যদি আপোনাৰ ফণ্টৰ নাম মনত আছে আপুনি এনেকৈ ইয়াত এইখিনি ঠাইত লিখি দিলেও ফণ্টকেইটা চেঞ্জ হৈ যাব এতিয়া চাওক এইকেইটা বুটামৰ কাম কি BI আৰু U BI আৰু U হৈছে আপোনাৰ এইকেইটা শৰ্টকাট হিচাপত দিয়া আছে ইয়াতে বিট যদি টিপি দিও আমি কি হ'ব ক্লিক কৰিলে আখৰকেইটা সাইজ হিমানটোই থাকিব এয়া চাওক ফন্ট সাইজটো 12 আছে কিন্তু আপোনাৰ ফন্ট কেইটা অকমান হকত দেখা হৈছে হেতু কোৱা যায় আপোনাৰ বোল্ড কৰা বুলি কয় ঠিক আছে তো এটো হৈ গল আমাৰ বোল্ড আৰু যদি আমি নরমাল কৰিব লাগে সেই বিটোতে আকৌ এবাৰ টিপি দিলে হেতু আকৌ নরমাল হৈ যাব আৰু এটো কৰিবৰ কাৰণে আপুনি কম্পিউটাৰত শৰ্টকাটো ইউজ কৰিব পাৰে MS Wordত হেতুৰ কাৰণে আছে Ctrl B টিপিলে আপোনাৰ কি হয় বোল্ড আৰু এবাৰ যদি Ctrl B টিপে তেতিয়া হলে আপোনাৰ নরমাল হৈ যায় নেক্সট আছে চাওক আপোনাৰ I মানে কি হল ইটালিক এই আখৰ কেইটা যদি আপুনি ইটালিক কৰিব লাগে মানে বেকা কৰিব লাগে মই দেখাই আছো এবাৰ ইয়াতে ক্লিক কৰি দিলে আপোনাৰ আখৰ কেইটা কি হ'ব ইটালিক হৈ যাব এয়া চাওক বাকি কেইটা আখৰ সিধা হৈছে কিন্তু এই কেইটা আখৰ আপোনাৰ বেকা হৈছে এটো কোৱা যায় ইটালিক ফন্ট তো আখৰ কেইটা ইটালিক কৰিব লাগিলে আপুনি কি কৰিব লাগিব এটো কৰিব লাগিব আকৌ যদি আপুনি তাত ক্লিক কৰি দিয়ে তেতিয়া আপোনাৰ আকৌ নরমাল হৈ যাব এই আখৰ কেইটা তো এইটোৰ শৰ্টকাট হৈছে আপোনাৰ Ctrl I টিপিলে চাওক আখৰ কেইটা ইটালিক হৈ গল আকৌ নেক্সট যদি আপোনাৰ নরমাল লাগে তেতিয়া আকৌ Ctrl I টিপি দিয়ক তেতিয়া আপোনাৰ কি হ'ব আকৌ নরমাল হৈ যাব এতিয়া চাওক এই আখৰ কেইটাত আমাক আন্ডাৰলাইন লাগে হেতু কেনেকৈ কৰিব ইয়াতে চাওক ইউ বুলি এটা আছে লিখা এই ইউ টু টিপি দিলে এই লাইন কেইটাৰ তলত আপোনাৰ আন্ডাৰলাইন আহি যাব এয়া চাওক লাইন কেইটাৰ তলত আপোনাৰ আন্ডাৰলাইন আহি গৈছে আৰু যদি আপোনাক আন্ডাৰলাইন ডাল নালাগে তেতিয়া হলে আপুনি আকৌ গৈ ইউটোতে ক্লিক কৰি দিয়ক তেতিয়া আপোনাৰ আন্ডাৰলাইন বিলাক গুছি যাব এতিয়া চাওক আন্ডাৰলাইনৰো আপোনাৰ বহুত ধৰণৰ আন্ডাৰলাইন আছে যেনেকুৱা ধৰণৰ লাগে আপুনি ইয়াতে চাই লব পাৰে সাপোজ আপোনাক এনেকুৱা লাগে এডাল সিলেক্ট কৰি দিলে আপোনাৰ তেনেকুৱা ধৰণৰ হৈ যাব যদি আপোনাক এনেকুৱা ধৰণৰ লাগে এনেকুৱা ধৰণৰ হ'ব যেনেকুৱা ধৰণৰ আপোনাক আন্ডাৰলাইন লাগে তেনেকুৱা ধৰণৰ আন্ডাৰলাইন আপুনি ইয়াতে সিলেক্ট কৰি লব পাৰে আৰু আন্ডাৰলাইনৰ কালাৰটো যদি আপুনি চাব বিচাৰে ইয়াতে আন্ডাৰলাইনৰ কালাৰ বিলাক আছে কালাৰটো আপুনি হেইমতে সিলেক্ট কৰি দিব পাৰে তেনেকুৱা ধৰণে চেঞ্জ হৈ যাব তো ইমানখিনি লৈকে আপুনি বুজি পালে এতিয়া মই আন্ডাৰলাইন নান কৰি দিও আন্ডাৰলাইন নোহোৱা হৈ গল নেক্সট চাওক এটো কোৱা যে আপোনাৰ ষ্ট্ৰাইক থ্ৰু কৰিলে কি হয় সাপোজ কোনোবা আখৰ আপুনি কেইটামান কি কৰিব লগা হৈছে মাজেৰে এনেকৈ কাটি থব লগা হৈছে এনেকৈ কাটি দিব লগা হৈছে মাজেৰে আন্ডাৰলাইনৰ নিচিনাকৈ এনেকৈ টানি দিয়া হৈছে এনেকুৱাও কেতিয়াবা দৰকাৰ হয় ঠিক আছে তো এইটো কৰিবৰ কাৰণে আপোনাৰ ষ্ট্ৰাইক থ্ৰু এই বুটামটো আপুনি টিপি দিলে আখৰ বিলাকৰ লাইন বিলাকৰ মাজেৰে আপোনাৰ এনেকৈ কাটা যাব আৰু তাতে যদি আকৌ দ্বিতীয়বাৰ ক্লিক কৰি দিয়ে তেতিয়া আপোনাৰ আকৌ আগৰ নিচিনা হৈ যাব এতিয়া চাওক নেক্সট তাৰ ওচৰত যেটো বুটাম আছে সেইটো মই দেখাই আছো আপোনাক সেইটো সাবস্ক্ৰিপ্ট বুলি কোৱা যায় সাবস্ক্ৰিপ্টটো কেনেকৈ কৰা যায় মই দেখাই আছো কি কাৰণত লাগে হেতু এতিয়া সাপোজ মই আপোনাক দেখাই আছো ইয়াতে মই 2 লিখিছো আৰু ইয়াতে 1 লিখিছো এটা অকমান মই ডাঙৰ কৰি লৈছো তেতিয়া আপোনাৰ বুজি পোৱাত সুবিধা হ'ব এতিয়া এই 1 টো সাপোজ মই কিছুমান ম্যাথমেটিক্যাল কিবা যদি লিখিব লগা হয় তেতিয়া আপোনাৰ এনেকুৱা ধৰণে ব্যৱহাৰ হয় ইয়াতে যেতিয়া আপুনি ক্লিক কৰিব সাবস্ক্ৰিপ্ট এয়া চাওক এই 1 টো সৰু হৈ তলত বহি গৈছে আৰু যদি এই 1 টোক বা সাপোজ ইয়াতে 0 এটা লিখিলো মই এই 0 টো আপোনাৰ ওপৰত নিব লাগে হেতু সুপাৰস্ক্ৰিপ্ট বুলি কয় হেতু হেই সুপাৰস্ক্ৰিপ্টটো কেনেকৈ কৰা যায় তাৰ ওচৰতে আছে এইটো বুটাম এই সুপাৰস্ক্ৰিপ্টত ক্লিক কৰি দিয়ক এটো ডিগ্ৰী সিম্বলটো যে লিখো আমি আজি ধৰক টেম্পাৰেচাৰ 2 ডিগ্ৰী আছে 3 ডিগ্ৰী আছে 14 ডিগ্ৰী আছে তো হেতু আমাৰ এনেকৈ লিখা যায় এটো হল আপোনাৰ সুপাৰস্ক্ৰিপ্ট তো আকৌ যদি আমি নরমাল কৰিব লাগে আকৌ তাতেই ক্লিক কৰি দিয়ক হেতু নরমাল হৈ যাব এতিয়া চাওক তাৰ পিছত আপোনাৰ কি আছে এটো চাওক ইয়াতে আপোনাৰ টেক্সট ইফেক্ট বা টাইপোগ্ৰাফি আছে ইয়াতে ক্লিক কৰি দিলে আমি অটোমেটিক কিছুমান টাইপোগ্ৰাফি পাম এনেকুৱা ধৰণৰ আখৰৰ ডিজাইন পাম তো এনেকুৱা ধৰণৰ যদি আপোনাক কিবা ডিজাইন লাগে আখৰৰ তেতিয়া আপুনি ইয়াতে ক্লিক কৰি দিলে এই আখৰ কেইটা তেনেকুৱা ডিজাইন হৈ যাব এটো কোৱা যায় টাইপোগ্ৰাফি এনেকৈ ধৰণে আপুনি আখৰ বিলাক চেঞ্জ কৰিব পাৰে আৰু যদি হেতু আকৌ নান কৰিব লাগে নোহোৱা কৰিব লাগে হেতু আপুনি কৰিব পাৰে নরমাল কৰি দিলে আপোনাৰ নোহোৱা হৈ যাব এতিয়া চাওক তাৰ পিছত আপোনাৰ নেক্সট কি আছে এটো চাওক
কালাৰ দেখিছে আপুনি এইটো হ'ল আপোনাৰ বেকগ্ৰাউণ্ড কালাৰ তো লাইন আখৰ যে লিখিছোঁ আমি লাইনবিলাক তাৰ বেক সাইডটোত মানে আখৰৰ বেকত আপোনাৰ কি কালাৰ দিব আপুনি সেইটো যদি আপুনি কৰি কালাৰ দিব বিচাৰে তেতিয়া আপুনি এনেকৈ কালাৰ দিব পাৰে সাপোজ আপুনি এনেকৈ এটা কালাৰ দিছে এইটো বেকগ্ৰাউণ্ডত কালাৰ হৈ গ'ল লাইন গিটাৰ বেকত কালাৰ হৈ গ'ল এতিয়া কি কৰিব লাগে আখৰ গিটা আমি বেলেগ কালাৰ কৰিব লাগে তেতিয়াহে দেখা পোৱা যাব গতিকে মই আখৰ গিটা এবাৰ সিলেক্ট কৰি ললো এইটো যে দেখিছে এইটোত ক্লিক কৰি দিয়ক ইয়াতে আপোনাৰ আখৰৰ কালাৰ আছে ইয়াতে আপুনি আখৰৰ কালাৰবিলাক এনেকৈ চেঞ্জ কৰিব পাৰে এয়া চাওক তো আখৰৰ কালাৰো মই ইয়াতে চেঞ্জ কৰি দেখুৱাই দিলোঁ আপোনাক নেক্সট আপোনাৰ কি আছে চাওক এইটো ইয়াতে আপোনাৰ কেইটামান অপচন আছে এইকেইটা অপচন আপুনি ভালদৰে বুজি লওক ইয়াতে কেজ বুলি কোৱা যায় কেজ হ'ল আপোনাৰ সেন্টেন্স কেজ আছে আপোনাৰ লোৱাৰ কেজ আছে আপোনাৰ আপাৰ কেজ আছে আপোনাৰ ক্যাপিটালাইজ ইচ কেজ আছে আপোনাৰ তাৰপিছত আপোনাৰ টগল কেজ আছে এটা কোনটোৰ কি কাম মই আপোনাক দেখাই আছো এটা সেন্টেন্স কেজ মানে হৈছে আপোনাৰ এতিয়া চাওক আপোনাৰ এটা সেন্টেন্স হ'ব লাগিলে ইয়াৰ পৰা আৰম্ভ হৈছে আৰু য'ত আপোনাৰ ফুল ষ্টপ আছে তাত হেতু লাইন আপোনাৰ শেষ হৈছে তো হেতু কোৱা যায় আপোনাৰ সেন্টেন্স কেজ আৰু সেন্টেন্স কেজৰ প্ৰথম আখৰটো আমাৰ সদায় ডাঙৰ হ'ব লাগে সেন্টেন্সটোৰ প্ৰথম আখৰটো হেতু কেনেকৈ কৰিব আপুনি অটোমেটিক গুটেকিটা প্যাৰাগ্ৰাফতে যদি কৰিব লগা হয় আপুনি গুটেকিটা সিলেক্ট কৰি লওক এয়া মই তলৰ পৰা ওপৰলৈকে গুটেখিনি আখৰ সিলেক্ট কৰি লৈছো ইয়াতে মই কেজত গৈ কিনে কি কৰিছো সেন্টেন্স কেজত ক্লিক কৰি দিছো দিয়াৰ লগে লগে চাওক আপোনাৰ প্ৰত্যেকটো সেন্টেন্সৰ প্ৰথমটো ওয়াৰ্ডৰ প্ৰথম আখৰটো ক্যাপিটেল লেটাৰ হৈছে তাৰ পিছত আপোনাৰ বাকি কেইটা অপচন কি আছে আপোনাৰ লোৱাৰ কেজ যদি মই লোৱাৰ কেজত ক্লিক কৰি দিওঁ তেতিয়া কি হ'ব আপোনাৰ চাওক গোটেই বিলাক আখৰে আপোনাৰ লোৱাৰ কেজ হৈ গ'ল এটাও ইয়াতে আপোনাৰ ডাঙৰ হাতৰ আখৰ নাই মানে ক্যাপিটেল লেটাৰ এটাও নাই গোটেই বিলাক আপোনাৰ স্মল লেটাৰ হৈ গ'ল এটো হ'ল আপোনাৰ লোৱাৰ কেজ তাৰ পিছত নেক্সট আপোনাৰ কি আছে ইয়াতে আপাৰ কেজ যদি মই গোটেইখিনি আখৰ আপোনাৰ ক্যাপিটেল লেটাৰ কৰিব লগা হয় ইয়াতে মই আপাৰ কেজত ক্লিক কৰি দিম এয়া চাওক গোটেই আখৰ বিলাক আপোনাৰ 1 সেকেন্ডৰ ভিতৰত ক্যাপিটেল লেটাৰ হৈ গ'ল অল ক্যাপস হৈ গ'ল এটা নেক্সট টু কি আছে আমাৰ ইয়াতে ক্লিক কৰিলে ক্যাপিটালাইজ ইচ ওয়ার্ড মানে হল আপোনাৰ কি ইয়াত যিমান বিলাক ওয়ার্ড আছে সেই ওয়ার্ড বিলাকৰ প্ৰথমটো আখৰ আপোনাৰ ক্যাপিটেল লেটাৰ হ'ব তো হেতু কেনেকৈ হয় মই দেখাই দিছো এবাৰ ইয়াতে ক্লিক কৰি ইয়াত যদি মই ক্লিক কৰি দিওঁ এয়া চাওক সেন্টেন্স বিলাকৰ মানে ওয়ার্ডটোৰ প্ৰথমটো আখৰ গোটেই আখৰে আপোনাৰ ক্যাপিটেল লেটাৰ হৈ গৈছে চাওক প্ৰত্যেকটো ওয়াৰ্ডৰ প্ৰথমটো আখৰ ক্যাপিটেল লেটাৰ হৈ গৈছে তো এইটোৱে হৈছে সেন্স কেজৰ কাম নেক্সট আমাৰ ইয়াত কি আছে টগল কেজ তো কৰিলে কি হয় এতিয়া আমি চাই আছো টগল কেজ তো ক্লিক কৰাৰ লগে লগে এতিয়া চাও ইয়াত যিমান বিলাক সেন্টেন্স আছে যিমান বিলাক ওয়াৰ্ড আছে ওয়াৰ্ডৰ প্ৰথম আখৰটো আপোনাৰ স্মল লেটাৰ হৈ গৈছে বাকি বিলাক ক্যাপিটেল লেটাৰ হৈ আছে তো টগল কেজৰ কামটো হৈছে এইটো সচৰাচৰ দেখিবলৈ বেয়া দেখা যায় তথাপিতো ওয়াৰ্ডত এটা অপচন দিছে যে প্ৰতিটো ওয়াৰ্ডৰ প্ৰথম আখৰটো আমি স্মল লেটাৰ কৰিব পাৰো আৰু বাকিখিনি আমি ক্যাপিটেল লেটাৰ কৰিব পাৰো এনেকুৱা এটা অপচনো ইয়াত দিয়া আছে যদি কেতিয়াবা যদি দৰকাৰ হয় আমি এটো ব্যৱহাৰ কৰিব পাৰো এতিয়া মই এটো আনডু কৰি লৈছো আগৰ নিচিনাকে নেক্সট আমি বাকি এইফালে থকা মেনুখিনিৰ কাম চাই লওঁ আমি এটো চাওক ইয়াতে প্ৰথমতে আছে আপোনাৰ বুলেটস এটা প্ৰথমতে আপুনি জানি লওক বুলেটস কাক কয় ইয়াতে যদি মই বুলেটছত ক্লিক কৰি দিওঁ এয়া চাওক আমি যত এন্টাৰ প্ৰেছ কৰিছো যত এটা প্যাৰাগ্ৰাফ ষ্টাৰ্ট হৈছে মানে বুলেটস বিলাক সচৰাচৰ যত আমি এন্টাৰ প্ৰেছ কৰো এটা নতুন লাইন ষ্টাৰ্ট কৰো তাতে এটা বুলেটস এনেকৈ আহি যায় অলৰেডি লিখি থোৱা আখৰটো আপুনি বুলেট এনেকৈ ক্ৰিয়েট কৰিব পাৰে নতুবা আপুনি যদি ইয়াতে নতুন এটা লাইন লিখিব বিচাৰে মই হেতু কৰি দেখাই আছো আপোনাক ইয়াতে মই বুলেটছত ক্লিক কৰি দিলো এটা বুলেটস আপোনাৰ আহি গল ইয়াতে তাৰ পিছত যদি মই ইয়াতে কিবা লিখো ইয়াতে লিখিলো মই এনে কিবা এটা লিখিলো হোৱাট ইজ ইওৰ নেম এতিয়া যদি মই এন্টাৰ মাৰো ইয়াতে নেক্সট বুলেটটো অটোমেটিক আহি যাব গতিকে এইটো হৈছে বুলেটৰ কাম এনেকুৱা ধৰণে যদি আপুনি কেতিয়াবা লিখিব লগা হয় তেতিয়া আপুনি এনেকৈ কৰিব পাৰে
নেক্সট মই লিখি দেখাইছোঁ এইটো এতিয়া নেক্সট যদি মই আকৌ এবাৰ এণ্টাৰ টিপো তেতিয়াহ'লে আপোনাৰ আৰু এটা বুলেট আহি যাব ঠিক তেনেকৈ আপুনি বুলেটবিলাক ক্ৰিয়েট কৰিব পাৰে এইটো দেখিবলৈ খুব সুন্দৰ হয় অট'মেটিকেলি এইটো টেবখিনি সি নিজে নিজে লৈ ল'ব কিমান ডিষ্টেঞ্চত তাক আখৰখিনি লিখিলে ভাল লাগিব এইটো নিজেই অট'মেটিক লৈ ল'ব এইটো হৈছে বুলেটছৰ কাম এতিয়া চাওক এই বুলেটছখিনি যদি মই বেলেগ ফৰ্মেটত ল'ব বিচাৰোঁ ইয়াতে বেলেগ বেলেগ ফৰ্মেট আছে এইবিলাক ফৰ্মেট চাওক এইটো নাম্বাৰ ফৰ্মেটত আছে বুলেটছতো আকৌ আপোনাৰ বেলেগ বেলেগ ফৰ্মেটত আছে এইটো অট'মেটিক লৈছিলে আৰু বাকী ইয়াতে যিমান কেইটা আছে এইবিলাক আপুনি সিলেক্ট কৰি দিব পাৰে চাওক মাউচটো ইয়ালৈকে নিয়াৰ পিছতে আপোনাৰ চাওক এটা তলত প্ৰিভিউ দেখাই আছে সাপোজ আপোনাক এইটো লাগে ইয়াতে ক্লিক কৰি দিয়ক বুলেট কেইটা অট'মেটিক চেঞ্জ হৈ গৈছে আকৌ সিলেক্ট কৰক যদি আপোনাক বেলেগ বুলেট লাগে এই বুলেটৰ কাষত থকা সৰু কাৰ্চিনডালত ক্লিক কৰি দিয়ক বাকি যিমানবিলাক বুলেট আছে সেইবিলাক আপোনাক শো কৰিব গতিকে যদি আপুনি এইটো ইউজ কৰিব বিচাৰে ইয়াতে ক্লিক কৰি দিয়ক চাওক বুলেটটো চেঞ্জ হৈ গৈছে আৰু অলৰেডি লিখি থোৱা পেৰাগ্ৰাফ বিলাকতো যদি আপুনি দিব বিচাৰে তেতিয়াও আপুনি দিব পাৰে এয়া মই দেখুৱাই দিছোঁ ইয়াতে ক্লিক কৰক নেক্সট আপুনি এয়া এইবিলাক বুলেটছ যিটো ইচ্ছা হয় আপুনি হেতু ইয়াতে দিব পাৰে এয়া গোটেইবিলাকতে আপোনাৰ বুলেট ক্ৰিয়েট হৈ গৈছে বুলেটছবিলাক মনত ৰাখিব এণ্টাৰ মাৰিলে নতুন বুলেট এটা আকৌ ক্ৰিয়েট হৈ যায় হেতু অট'মেটিক্যালি হয় নেক্সট চাওক এইকেইটা আমাক বুলেটৰ হলনি নাম্বাৰ লাগে হেতু আমি কেনেকৈ কৰিম এইকেইটা সিলেক্ট কৰিলোঁ সিলেক্ট কৰি ইয়াতে চাওক এইটো নাম্বাৰ ফৰ্মেট হয় ইয়াত নাম্বাৰিং বুলি লিখা আছে মাউচটো তালৈকে নিলে আপোনাক দেখাই দিব এইটো কি কাম হয় সো ইয়াতে মই এবাৰ যদি ক্লিক কৰি দিওঁ বাই ডিফল্ট 1 2 3 হিচাপে নাম্বাৰিংখিনি লৈ লৈছে যদি মই চাওঁ যে মোক বেলেগ ফৰ্মেটত লাগে মোক সাপোজ এনেকুৱা ফৰ্মেটত লাগে নহলে মোক এনেকুৱা ফৰ্মেটত লাগে ব্ৰেকেটৰ ভিতৰত থকা নহলে মোক এনেকুৱা ৰোমান লেটাৰত লাগে নহলে মোক ABC কেপিটেল লেটাৰত লাগে নহলে মোক আপোনাৰ ABC স্মল লেটাৰত লাগে যেনেকুৱা ধৰণে লাগে ইয়াতে আপুনি তেনেকৈ সিলেক্ট কৰি ল'ব পাৰে 1 2 লাগিলে মই 1 2 ক্লিক কৰি দিলোঁ চাওক অট'মেটিক 1 2 3 4 হৈ গ'ল নেক্সট যদি মই বিচাৰোঁ যে হেতু মই ABCD কৰি লওঁ তো ইয়াতে ক্লিক কৰিলোঁ মই ABCD ত ক্লিক কৰি দিলোঁ চাওক বুলেটছৰ পৰা নাম্বাৰিংখিনিও অট'মেটিক বেলেগ বেলেগ হৈ গৈছে আপুনি 1 2 3 ও দিব পাৰে আৰু তাত যিকেইটা আছে সেইকেইটা গোটেইকেইটা সিলেক্ট কৰি আপুনি বেলেগ বেলেগ ধৰণে বুলেটছ এণ্ড নাম্বাৰিং ইউজ কৰিব পাৰে এইকেইটা কোৱা যায় আপোনাৰ এলাইনমেণ্ট তো এলাইনমেণ্টটো কেনেকৈ কৰোঁ আমি এটা চাওক এই পেজটোত এই যিবিলাক আমাৰ পেৰাগ্ৰাফ লিখা আছে এই পেৰাগ্ৰাফবিলাক এতিয়া কি এলাইনমেণ্ট হৈ আছে আপুনি ক'ব পাৰিবনে এইটো একচুয়ালি লেফট এলাইন হৈ আছে চাওক লেফট সাইডৰ যিমানবিলাক লাইন আছে সকলোখিনি লাইন এটা সুন্দৰ এলাইনমেণ্টত লেফটৰ পৰা ষ্টাৰ্ট হৈছে কোনো এটা লাইন আগা পিছা হৈ থকা নাই প্ৰত্যেকটোৰে তলে তলে ঠিক একে ঠাইৰ পৰা গোটেইখিনি লাইন ষ্টাৰ্ট হৈছে কিন্তু শেষৰ ফালে চাওক আপুনি ৰাইট সাইডে চাওক লাইনবিলাক অগা পিছাকে হে গৈছে তো এইটো একচুয়ালি এটা লেফট এলাইনমেণ্টত আছে এই প্ৰথমটো সিলেক্ট হৈ আছে এটো লেফট এলাইনৰ কাৰণে কন্ট্ৰোল L টিপিব লাগে শৰ্টকাট আৰু যদি মই বিচাৰো যে মই এটো সেন্টাৰ এলাইন কৰিম তো এটো সেন্টাৰ এলাইনমেন্ট হয় সেন্টাৰ এলাইনৰ কাৰণে কন্ট্ৰোল E টিপিব লাগে ইয়াতে যদি মই ক্লিক কৰি দিও এয়া চাওক সেন্টাৰ এলাইন হৈ গৈছে ঠিক আছে নেক্সট যদি মই বিচাৰো এটো ৰাইট এলাইন কৰিব লাগে ৰাইট সাইডটো মই এলাইন কৰিব লাগে লেফট সাইডটো মোক খেলিমেলি হৈ থাকিলেও কোনো কথা নাই এটা চাওক মই ৰাইটটোত ক্লিক কৰি দিলো এটো কন্ট্ৰোল R টিপিলেও হয় ৰাইট টিপি দিলো চাওক ৰাইটৰ ফালৰ লাইনবিলাক সব ধুনিয়াকৈ সমান হৈ গৈছে লেফটৰ ফালৰ পৰা খেলিমেলি হৈ আছে অগা বিছা হৈ আছে তো এইটো হৈছে এলাইনমেন্ট তো এলাইনমেন্টৰ শৰ্টকাট কেটা হৈছে কন্ট্ৰোল L ফৰ লেফট কন্ট্ৰোল R ফৰ ৰাইট কন্ট্ৰোল E ফৰ সেন্টাৰ আৰু এতিয়া চাওক এইটো দেখিছে আপুনি হেখত যেটো আছে জাস্টিফাই বুলি কয় এটো তো জাস্টিফাইটো কেতিয়া ব্যৱহাৰ কৰা হয় মই দেখাই আছো জাস্টিফাই কৰিলে কি হ'ব আপোনাৰ এই প্যাৰাগ্ৰাফটোৰ দুয়োফালে আপোনাৰ ধুনিয়াকৈ সমান হ'ব মই দেখাই আছো এটো সিলেক্ট কৰি ললো আখৰ কিটা সিলেক্ট কৰিলে আপোনাৰ এটোত ক্লিক কৰি দিলো এতিয়া চাওক খুব সুন্দৰকৈ দুটা ফাল সমান হৈ গৈছে কোনো এটা লাইন আপোনাৰ অগা বিছা হোৱা নাই এটো কোৱা যায় আপোনাৰ জাস্টিফাই এলাইনমেন্ট গতিকে আপুনি এটো মনত ৰাখিব যেতিয়া আপুনি ডিসিপ্লিন কৰি আপুনি কোনো প্যাৰাগ্ৰাফ লিখিব লগা হয় তেতিয়া সদায় জাস্টিফাই কৰিয়ে লিখিব কিয়নো দুটা ফালৰ পৰা সমানে লাইনবিলাক ষ্টাৰ্ট হ'ব আৰু সমানে লাইনবিলাক শেষ হ'ব কোনো এটা ফাল অগা বিছা নহয় হেতুৰ কাৰণে আপোনাৰ জাস্টিফাই এলাইনমেন্ট হয়
আৰু জাষ্টিফাই এলাইনমেণ্টৰ আপোনাৰ শ্বৰ্টকাটটো হৈছে Ctrl+J এতিয়া চাওক এই লাইনটো ইনডেন্ট টেব বুলি যে বস্তু আছে আপোনাৰ এটা ইনডেন্ট টেব বুলি এটা অপচন আছে টেব বুটামটো টিপিলে যেনেকৈ আপোনাৰ আখৰকেইটা এনেকৈ আগবাঢ়ি যায় ঠিক তেনেকৈ আপোনাৰ এইটো তেনেকৈ যায় এয়া চাওক টেব টিপিলে আপোনাৰ ৰাইট সাইডে গুচি যাব আৰু লেফট সাইডে আনিব লাগিলে আপোনাৰ এইটো টিপিলে আপোনাৰ লেফট সাইডে আহিব গতিকে যিখিনি আখৰ আপুনি সিলেক্ট কৰে গোটেইখিনি আপোনাৰ এনেকৈ টেবটো টিপিলেও হয় এনেকৈ টেবটো টিপিলেও হ'ব নহলে আপোনাৰ এইটো চাওক ইনডেন্ট টেবৰ এইটো এটা অপচন আছে ৰাইটৰ ফালে নিব লাগিলে এইটো টিপিব লাগিব আৰু লেফটৰ ফালে আনিব লাগিলে আপোনাৰ এইটো টিপিব লাগিব নেক্সট আপোনাৰ চাওক এইটোত কি আছে আপোনাৰ বেকগ্ৰাউণ্ড কালাৰটো অকমান আগতে দেখাইছিলো মই ইয়াত যেটো অপচন আছিল ইয়াতো একেই অপচন আছে এটো মই অলৰেডি দেখাই দিছো আপোনাক ইয়া চাওক বেকগ্ৰাউণ্ডৰ কালাৰটো যদি আমি চেঞ্জ কৰিব লগা হয় মানে যিমানখিনি এৰিয়া আমি সিলেক্ট কৰিছো সেই ঠাইখিনিৰ বেকগ্ৰাউণ্ড কালাৰটো গোটেইখিনি চেঞ্জ হৈ গৈছে আৰু আগৰটোত মই যেটো দেখাইছিলো সেইটোত আপোনাৰ আখৰখিনি জলৈকে থাকে তালৈকেহে আপোনাৰ বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ হয় এটো খুব সুন্দৰ অপচন ইয়াতে আপুনি বেকগ্ৰাউণ্ডৰ কালাৰটো এনে ধৰণে চেঞ্জ কৰিব পাৰে নেক্সট চাওক আপুনি ষ্টাইল এইখিনিত আখৰৰ ষ্টাইল বিলাক যে দিয়া আছে এইবিলাক আপুনি এনেকে চেঞ্জ কৰিব পাৰে এটা চাওক মই সেই আখৰখিনি সিলেক্ট কৰি ললো ইয়াত বিভিন্ন ষ্টাইল আছে এই ষ্টাইল বিলাকত যদি মই এনেকে ক্লিক কৰি দিও দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ষ্টাইল হৈ যাব গতিকে যেটো লাগে হেতু আপুনি প্ৰয়োজন অনুযায়ী আপুনি চেঞ্জ কৰি এনেকে লব পাৰিব এতিয়া চাওক হোম মেনুৰ শেষৰটো অপচন হোম মেনুৰ শেষৰটো অপচন হৈছে আপোনাৰ ইয়াত আছে চাওক ফাইন্ড আৰু ৰিপ্লেস বুলি দুটা আছে তো এই দুটাৰ কাম কি মই আপোনাক দেখাই আছো এটা সাপোজ ইমানখিনি ইয়াতে সেন্টেন্স আছে প্যাৰাগ্ৰাফ আছে কেইটামান ইয়াৰ মাজত আপুনি এটা আখৰ বিচাৰি উলিয়াব লাগে সাপোজ আপুনি when শব্দটো বিচাৰি উলিয়াব লাগে এটো when শব্দটো আপুনি বিচাৰি উলিয়াব লাগে যে এই পেজটোত কত when শব্দটো আছে ঠিক আছে তো এইটো বিচাৰি উলিয়াবৰ কাৰণে আপুনি কি কৰিব লাগিব এই গোটেইখিনি আখৰ আপুনি সিলেক্ট কৰি ললে সিলেক্ট কৰি লৈ ফাইণ্ডত ক্লিক কৰি দিয়ক দিয়াৰ পিছত ইয়াতে সাইডত এখন আপোনাৰ এনেকে অপচন এটা আহিব এনেকে খালি ঠাইখিনিত আপুনি সেই ওয়াৰ্ডটো টিপি দিয়ক WHEN আপোনাক যোনটো শব্দ বিচাৰিব লগিয়া আছিল সেই শব্দটোত এনেকে লিখি দিয়ক তেতিয়া চাওক ইয়াতে আপোনাৰ কত when শব্দটো আছে মাইক্ৰসফট ওয়াৰ্ডে আপোনাক এনেকে ইয়েলো কালাৰৰ ভিতৰত শো কৰিব চাওক ইয়াতে কিমানটা when শব্দ আছে তো ইয়াতে মই এন্টাৰ টিপি দিয়াৰ লগে লগে গোটেই when কেটা আমাক দেখা দিছে চাওক এইটা when এতিয়া সাপোজ মই কি কৰিব লাগে এই when আখৰটো মই where কৰিব লাগে when যেটো শব্দ আছে হেতু মই whenৰ পৰা where কৰিম মানে গোটেই কেটা একলগত চেঞ্জ কৰিম এটা এটাকে বিচাৰি যদি কৰিব লগা হয় সাপোজ আপোনাৰ 100 পেজৰ কিবা এটা ডকুমেন্ট আপুনি বনাইছে তাত আপোনাৰ মানে ফুলতে when লিখা গল আপোনাৰ হাজাৰ when লিখা গল সেই হিমানটা 1000টা বা 2000টা whenক আপুনি where কৰিব লগা হল মানে শব্দটো চেঞ্জ কৰিব লগা হল গতিকে এটাকে বিচাৰি কৰিব লাগিলে তো আপোনাৰ বহুত টাইম লাগিব গতিকে মাইক্ৰসফট অফিস ওয়াৰ্ডত এটো এটা সুন্দৰ অপচন আছে আপুনি যেনেকৈ ফাইন্ড কৰিব পাৰে তেনেকৈ সেই ওয়াৰ্ডটো আপুনি বেলেগ এটা ওয়াৰ্ডৰ লগত ৰিপ্লেসও কৰিব পাৰে তো এটো মই কেনেকৈ কৰে দেখাই আছো এতিয়া মই এইখিনি সিলেক্ট কৰিলো গোটেইখিনি প্যাৰাগ্ৰাফ ইয়াতে মই ৰিপ্লেসত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে মই ফাৰ্ষ্টত লিখি দিলো আপোনাৰ find whatৰ জায়গাত মই লিখিলো WHEN মানে মোক when শব্দটো লাগে ই বিচাৰি উলিয়াব তাৰ পিছত ইয়াতে আপোনাৰ ৰিপ্লেস উইথ কোনটো ওয়াৰ্ডৰ সৈতে আপুনি ৰিপ্লেস কৰিব when শব্দটো এটা চাওক ইয়াতে when বহুত কেটা আছে এই when কেটা মই where কৰিম ইয়াতে মই ৰিপ্লেসত লিখি দিও WHERE where লিখিলো এটা চাওক মই এটা যদি আপোনাৰ ইয়াতে ৰিপ্লেসত ক্লিক কৰো এই চাওক এটো when আছিলে এটো আপোনাৰ where হৈ গল দেখিছে তাৰ পিছত আপোনাৰ নেক্সট এটো চাওক এটো লৈকে কাৰ্সিনডাল নিজে আহি গৈছে সিলেকশনটো এটো লৈকে সিলেকশনটো নিজে আহি গৈছে এতিয়া যদি আমি এটো চেঞ্জ কৰিব লাগে ৰিপ্লেসত ক্লিক কৰি দিম এনেকে এটাকেও আপুনি কৰিব পাৰে আখৰ কেটা চাই ওয়াৰ্ড কেটা চাই নতুবা আপুনি যদি কনফাৰ্ম হয় যে গোটেই কেটা when শব্দ আপুনি where কৰিব তেতিয়া হলে আপুনি ৰিপ্লেস অলত ক্লিক কৰি দিয়ক ইয়াতে yesত ক্লিক কৰি দিয়ক
তাৰপিছত অ'কে কৰি দিয়ক এতিয়া চাওক ইয়াতে যিমান কেইটা ৱেন আছিলে গোটেই কেইটা আপোনাৰ ৱেৰ হৈ গৈছে এইটো এটা আছিলে তলত এইটো এটা আছিলে মানে এনে ধৰণে আপুনি কিছুমান কাম অতি কম সময়ৰ ভিতৰত কৰিব পাৰে এইটো কোৱা যায় ফাইণ্ড এণ্ড ৰিপ্লেচ বুটামৰ কাম ঠিক আছে তো এনে ধৰণে আপুনি ফাইণ্ড আৰু ৰিপ্লেচ বুটামটোৰ ব্যৱহাৰ কৰিব পাৰে সো ফ্ৰেণ্ডছ আজিলৈকে ইমানে আজি মই আপোনাক হোম বুটামটোৰ ভিতৰত কি অপচন আছে এই গোটেইখিনি দেখালো আৰু নেক্সট ভিডিঅ'টোত মই আপোনাক নেক্সট লেসন এটা লৈ আহিম হেতুত আপোনাক মই বাকিবিলাক মেনুৰ কি কাম ফাংচন আছে সেইবিলাক মই দেখুৱাম আপোনাক ঠিক আছে তো যদি ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব কিবা বুজি নোপোৱা থাকিলে কমেন্ট এটা কৰি দিব মই আপোনাক নিশ্চয় উত্তৰ দিম আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আৰু বহুত সুন্দৰ ভিডিঅ' আহি আছে এইটো চেনেলত মই লেসন ওয়াইজ গোটেইবিলাক A to Z আপোনাক বেসিক টু এডভান্স লেভেললৈকে গোটেইখিনি টিউটোৰিয়েল আপলোড কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই